Hello guys, welcome back to my YouTube channel. আৰু সকলো ভালে আছে আৰু মোৰ নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে আজি স্বাগতম জনাইছো। আনদিনে আমি আলোচনা কৰি আহিছো থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ সম্ভাব্য কোৱেশ্চন এনসাৰ সমূহ। সো আজিও তাৰে এটা বেলেগ কেটা খণ্ড লৈ আহিছো আৰু যিসকলে মোৰ ভিডিওটো আজি নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলত গৈ আগৰ ভিডিওসমূহ চাই ল'ব পাৰিব। যথেষ্ট মান কোৱেশ্চন এনসাৰ তাত দিয়া হৈ আছে। সো আশা কৰো আপোনালোকে উপকৃত হ'ব। আৰু যিখিনি বিশেষকৈ এতিয়া মই কোৱেশ্চন এনসাৰ আলোচনা কৰি আছো এইখিনি বহুতেই জৰুৰী হয় আমি জানিবলগীয়া কথা আৰু অকল এডিআৰই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড বুলি নহয় যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে এইখিনি কোৱেশ্চন আহে আৰু এইখিনি কোৱেশ্চন চাব পাৰে। সো ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভিডিওটোৰ ফালে আগবাঢ়িছো। আৰু আজিৰ ভিডিওৰ ফাৰ্ষ্ট কুৱেশ্চনটো হৈছে মহাকাশত থকা ক্ষুদ্ৰতম নক্ষত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ক্ৰাকছ এষ্টলিছ। নেক্সট কুৱেশ্চন আছে মহাকাশৰ ৰঙা গ্ৰহটোৰ কি? হৈছে মংগল গ্ৰহ। নেক্সট কুৱেশ্চন আছে গ্ৰহৰ গতি সূত্ৰবোৰ কোনে উত্থাপন কৰিছিল? ইয়াৰ উত্তৰ হৈছে কেপলাৰে। নেক্সট কুৱেশ্চন আছে নভা কি? ইয়াৰ উত্তৰটো হৈছে তাৰকাৰাজ্য। নেক্সট কুৱেশ্চন আছে কোনটো উপগ্ৰহৰ নাম সি অফ ট্ৰেকুইলিটি ৰখা হৈছে? ইয়াৰ উত্তৰ হৈছে চন্দ্ৰৰ। নেক্সট কুৱেশ্চনটো আছে ধ্ৰুৱতৰা কোন নক্ষত্ৰপুঞ্জত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে কালপুৰুষ মণ্ডলত। নেক্সট কুৱেশ্চন আছে আমাৰ হাতীপতি তাৰকা ৰাজ্যখন কোন শ্ৰেণীৰ তাৰকা ৰাজ্য? ইয়াৰ উত্তৰটো হৈছে সৰ্পিল তাৰকা ৰাজ্য। নেক্সট কুৱেশ্চনটো হ'ল কোনজন বৈজ্ঞানিকক জ্যোতিৰ্বিজ্ঞানৰ পিতৃ বুলি জনা যায়? ইয়াৰ এনসাৰটো হৈছে কোপাৰ্নিকাছ। নেক্সট কুৱেশ্চন আছে ধূমকেতুৰ নেজডাল সদায় কোন দিশত থাকে? ইয়াৰ উত্তৰটো হৈছে সূৰ্যৰ বিপৰীত মুৱাকৈ থাকে। নেক্সট কুৱেশ্চন আছে মেৰু নক্ষত্ৰৰ ভাৰতীয় নাম কি? ইয়াৰ উত্তৰটো হৈছে মৰখী। নেক্সট কুৱেশ্চন আছে আমেৰিকাৰ ৰকেট বিদ্যাৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে ৰবাৰ্ট গডাৰ্ড। নেক্সট কুৱেশ্চন আছে ৰাকেশ শৰ্মাই মহাকাশত কোন চনত খোজ দিছিল? ইয়াৰ উত্তৰটো হৈছে 1984 চনৰ 3 এপ্ৰিলত। নেক্সট কুৱেশ্চনটো আছে কোন চনত মানুহে প্ৰথমবাৰৰ বাবে মহাকাশত খোজ দিছিল? উত্তৰটো হৈছে 1961 চনত। নেক্সট কুৱেশ্চন আছে মহাকাশৰ প্ৰথম পৰীক্ষাগাৰৰ নাম কি? ইয়াৰ উত্তৰ হৈছে স্কাইলেব 1। নেক্সট আছে ভাৰতীয় কৃত্ৰিম উপগ্ৰহটো কোন চনত কক্ষপথত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1975 চনৰ 19 এপ্ৰিলত। নেক্সট কুৱেশ্চন আছে প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আৰ্যভট্ট। নেক্সট কুৱেশ্চন আছে সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ৰাছিয়াৰ ইউৰি গাগৰিন। নেক্সট কুৱেশ্চন আছে কোন ঠাইৰ পৰা আৰ্যভট্ট উৎক্ষেপণ কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে ছোভিয়েট ৰাছিয়াৰ পৰা। নেক্সট কুৱেশ্চন আছে মহাকাশত স্থাপন কৰা প্ৰথম মহাকাশ ষ্টেচনটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চেলিউট। 1971 চনত ৰাছিয়াই কৰিছিল। কুৱেশ্চন আছে বৰ্তমান বিশ্বৰ জনসংখ্যা কিমান? ইয়াৰ উত্তৰ হৈছে প্ৰায় 6 বিলিয়ন। সো আজিৰ ভিডিওটো ইমানেই আছিলে আৰু যদি ভিডিওটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু ভিডিও চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।